তাৰ পৰিৱৰ্তে মই যিসকল বাণিজ্যিক বিৰোধী অকল পইচা ঘটি লওক তেনেহ'লে আকৌ ভাল লাগিল দেই 70 বছৰ আপোনাৰ ভাল লাগিল দেই 70 বছৰ মোৰ তোমাক লগ পাম বুলি আহিলো মোৰ ঘৰ বেছিভাগ মুছলিম গাঁও মোৰ নাম কমলা শইকীয়া কোনফালে আছে হস্পিটেলৰ ওচৰত কমলা শইকীয়া তোমাক লগ পাম বুলি আহিলো কিন্তু খালো খৰচা হৈ গ'ল আৰু ধৰ লগ পাম বুলি আহিলো আৰু খৰচা হৈ গ'ল কমলা কাই ন বহুত খৰচা হৈ গ'ল ডোন্ট মাইণ্ড মিলিলো ন শুকুৰ আলহামদুলিল্লাহ বেচা পইচা নেকি কম ফিটি হৈ আছো ফুটি কৰিলো আৰু লগ পাম বুলি ফুটি কৰিলো ভাতটো খাই যাব ভাতটো কেলে সদায় খাই ভাত মাংস এভৰিথিং খাই বকি মাছ এটা নাপালি আজি কমলা বকি মাছ নাপালি বাবুল কোন এইখিনি আছে খুৰা গুট থিয় হোৱা এনেকে খালো লগ পালো পিছফালে ঠিক আছে আপোনাক মই দি আছো কিবা সিঁচৰিত লণ্ডন মানে আজি আছে আমি লণ্ডনে গুচি যাম উৰ্মিলাও যাব জোক এটা গলেও বুজিবলৈ বহুত দেৰি লাগে মৰিমেও আছে আবিৰ্তা আছে বাৰু ৰসৰ ভঁৰাল আমি এইজন আছে এইজন লাগি আছে আমাৰ দুখ লাগিছে লণ্ডনখন এই যামগে আমি যেন ছোৱালীহে উলিয়াই দিছে আমি আজি আহক মই আগত বহি হাই 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 মই আহিলে তেনেকে চিঞৰিলে ভাল লাগে ঐ কেলা জুবিন দা বুলি কবি কোনোবা ধুনীয়া ভাং মাৰি আছে বৰ ভাং গুনাইছো কোনে খাইছে পবিত্ৰতা এটা জমনি কথা আছিলে মোক আহোঁতে কৈছিলে এবাৰ ক'ব নেকি সি আহি কি কৰিলে সি দেখিছে ক'তো নেটৱৰ্ক নাই সি মস্ত বাঁহ এডাল লৈ আহিছে আহি ওপৰত মোবাইলটো বান্ধি এনেকে পুতি দিছে বোলো কি কৰিছ কৈছো মিছ কল কেইটা পাম এতিয়া বাকীবিলাকক অলপ কিবা সোধা এতিয়া তোমাৰ ওপৰত আৰু কোনটো ঋতুসিন আছে তুমি আছে আৰু কি কৰিব লাগে আমি আৰু আমাৰ গগৈদা আছে নিপন দাক অলপ যদি গগৈদাৰ লগত কথা পাতা নিপন দাৰ লগত
একে বয়সৰ মানুহৰ লগতনো কিনো কথা পাতিবা হয়নে অলপহে জুনিয়ৰ আৰু মোতকে তথাপিও ইমান বেয়া পাব নালাগে আৰু মিছা ক'লে কিডাল হ'ব? কাইলৈ আমাৰ ক্ৰিকেট টিমৰ নতুন কেপ্টেইন এজন বিশেষ প্লেয়াৰ আমাৰ মাজত এয়া প্ৰেক্টিচ কৰি আছে মই আৰম্ভ কৰিলোৱেই। কাইলৈ 3টা বজাত লগ পাম দেই। কাইলৈ 3টা বজাত সকলোকে লগ পাম। ৰাইট পইণ্ট না বেয়া পাইছা নেকি হেৰি যেতিয়া ক'লে আছে মোক গালত মান এই যেতিয়াৰ পৰা খাই ল'ব তাৰ ভনীৰ নাম হ'ল মাজুলী এতিয়া তাৰ বিষয়ে মই এটা গান গাই বেয়া লাগিছে নেকি মাজুলী ছোৱালী এদিন দুখ পালে এইখনি গাঁৱে কপাই দিলে তোমাৰ নামে মই লিখি দিলো তোমাৰ কপালত আহিব নোৱাৰিলো এইখনি গাঁও তোমাৰ মেট্ৰিক আছিল পৰি এই ৰাতিপুৱা বুলি লাডেন পৰি কালত বোকা লাগিল কালত কেনে আছে এইবাৰ হা কি মজা হা কি বেয়া পাইছা মই গুচি আহি যাব চুৰ কৰিছ ভালকে ক 3টা প্ৰেচাৰ কুকাৰ নিছে 2টা আমুল কুল খাইছে সেইটো চুৰ হ'ল নেকি বাটটো চাগে যদি চুৰ কৰা ভালকে ক যদি চুৰ হয় ভাল চুৰ হয় নহয় মানে 7,000 মান টকা বস্তু নিছে খুব বেছি সেইটো মোক বিচাৰিলে মই দিলো সেইটো চুৰ কৰিবলৈ কি দৰকাৰ ইমান কষ্ট কৰিবলৈ ৰাতিপুৱা পৰা হলে সেইটো ঠেং ভাঙিলেহেঁতেন আকৌ মই হস্পিটেলত মই চাবলৈ যাব লাগিলহেঁতেন কথাটো সেইটো গতিকে চুৰ কৰিলে ভালকে কৰিব পিটিম সেইটো কাৰণে পিটিম যে তই কি কাৰণে অদৰকাৰী কথা মই টেংকিখন লগাওঁতে মোৰ 15,000 টকা গৈছে সি নিচে 7,000 টকা বস্তু এই মানে এটাই প্ৰব্লেম মানে এই মানে পেণ্টটো বহুত ওপৰত পিন্ধে চবে চাওক পেণ্টটো ইমান ওপৰত পিন্ধে নেকি বাৰু এইটো হাই ৱেষ্ট জিন্স হয় এইটো ওপৰতে পিন্ধে কি এইটো হাই ৱেষ্ট জিন্স হয় এইটো ওপৰতে পিন্ধে সেইবোৰ নাজানো মই যিমান ছোৱালী দেখিছো চবে পেণ্টটো তলত পিন্ধে প্ৰথম তোক ছোৱালী দেখিলো পেণ্টটো ওপৰত পিন্ধে ইমান মানে পেটলৈকে পিন্ধে একদম মই চাপৰ যে পেণ্টটো ওপৰলৈ আহি যায় কি কৰো চাপৰ কাৰণে অ'কে সেইকাৰণে চাৰ্লি চেপলিনে ওপৰত পিন্ধিছিলে That's a good job. পেণ্টটো খুলি দিলে মই লাগি যাম পেণ্টত যাবি দে সেইটো খুলি ল'বলৈ চেষ্টা মই আকৌ ভিতৰত থাকি ভাল নাপাওঁ আৰু এতিয়া মই অলপ ইন'ভেটিভ এতিয়া ডিঙিত এডাল যিডাল পিন্ধি আছোঁ এতিয়া পায়জামা ৰচি হয় এডাল সেইদিনা পায়জামাটো পিন্ধোতে ওলাই গ'ল কেনেবাকৈ পায়জামা ৰচি ওলালে তাক ভৰাবলৈ বহুত কষ্ট সেইবোৰ মানে ছোৱালী মানুহে পাৰে ল'ৰাই নোৱাৰে কেতিয়াও এইডাল কালাৰফুল আছিলে বোলো হ'ব দে এইডাল ডিঙিতে পিন্ধো আৰু চব কঁকালৰ পৰা আহি তাৰমানে ডিঙি পাই গ'লি কঁকালৰ পৰা আহি ডিঙি এটা আহে ইয়াত আহে ঘৰত আহে আৰু মোক চেচ কৰি দিয়ে মোৰ জোতা চোতা লৈ যায় মোৰ কাপোৰ কানি খুলি লৈ যায় মোৰ চালা মোক জাঙিয়াটো নিবলৈ বাকী আছে এইটো দিয়ক এইটো তাক ভাল লাগিলে লৈ যাব দে কোনো মা বাপ নাই আৰু মানুহ আছে কোনোবা আছে তাই তেনেকুৱা সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালো বোলো জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা অসমত 31 মাল আছে অসমত 31 মাল আছে জুবিন দা আৰু এটা কথা হ'ল জুবিন দাৰ অবিহনে অসম নাই আৰু এনেকুৱা এজন মানুহ যিজন মানুহে বলিউড বাদ দিছে বলিউড গম পাইছ নাই এই ইয়ালি চিয়ালি ঘূৰি গৈ আহিছে হয় নে নহয়
বোলো জয় অসম, জয় অসম। আমাৰ বেণ্ডিট কোন চিনেমা ষ্টাৰ্ট হৈ গ'লে মাদাৰ চোদ চলি আছে চলি আছে চলি তেনে ৰেকৰ্ড হৈছে এইটো খেলাটো চাগে বুক কৰি দিব মোৰ মতে কৰিব নালাগে ঠিক আছে ঠিক আছে খং উঠিলেও কেলা ভাল পালেও কেলা এক মিনিট বক 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 বাথৰুম পাইছো এক মিনিট আপুনি ছোৱালীজনী গুচি গ'লে হেৰি অস্থিৰ হৈ যায় ন মনটো বড়ি চঞ্চল ঐ মাইক্ৰফোনটো কোনে দিব থেংক ইউ আৰু মই একদম সিদ্ধাৰ্থ আজিকালি সাংঘাতিক ইংলিছ কৰে লণ্ডনত আহি সি পুৰা ইংলিছ শিকিছে ইংলিছত কৰি কিবা Yeah, I want to try some English speaking. Please watch on Seeker. Hunting Seeker. শিকাৰ শিকাৰ আমাৰ নতুন ছবি সকলোৱে চাব ধুনীয়া পৰ্টত আছো আমি ঠাণ্ডা খনত কপাই দিছে দুইটাকে হিলাই আছে বতাহে আমাক ইয়াতে ইংৰাজী যিটো একচেণ্টটো এনেই আহিছে very cold here ইমান বদমাছ ময়ো জানো ক'ত কি কৰ ময়ো জানো 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 ময়ো জানো আজি অলপ বগা হৈছে মেকআপ চেকআপ কৰি এনেই কলি কিন্তু তাৰমানে কলি কলি মই জোকাই থাকোঁ অকণমান ক'লা আৰু একো নাই ক'লা হ'লে একো নাই মই ইমান বগা নহয় পৃথিৱীত বগা ক'লা চামৰালৈ কথা নাই অকল অকল দিমাগটোৱে কাম কৰে হয়নে অনলি ইয়ৰ ব্ৰেইন ৱৰ্কছ বেছি কামলৈ কান্দি দিব একো নাই এতিয়া কিনো কৰিম আৰু এনেকে জন্ম দিলে মোৰ মায়ে পাখি 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 লগা মোৰ মন কিবা ক'বা মুচি পচাও এমএলএ একদম কিছুমান যে চিকিউৰিটি অফিচাৰ থাকে যে তেনেকুৱা টাইপ তাকে চুচ চুচ বিলাক অসমত জুবিন গাৰ্গ আপুনি কিবা ক'ব নেকি এই আহিলো আৰু নাগ এখন চাই যাওঁ নাইখন চাই বৰ ডাঙৰ নিজৰ এটা আছে বোলে হয় নেকি এমেৰিকা বনাইছে আচ্ছা তাকে চাই যাওঁ আচ্ছা ঠিকে আছে আৰু বাকী আপোনাৰ এতিয়ালৈকে বৰ্তমান আমেৰিকা এক্সপিৰিয়েঞ্চ কেনেকুৱা খুব ভাল খাই আছো খুব খাই খাই মানে পেট বাঢ়ি গৈছে পেটটো বাঢ়িছে জানো পেট ডাঙৰ হৈ গৈছে এসপ্তাহত আৰু আমাৰ আমেৰিকা ৰাইজৰ কাৰণে কিবা ক'ব নেকি আমেৰিকা ৰাইজক মোৰ মৰম দিলো আৰু বিহুৰ শুভকামনা শুভ মৰম দিছো আচ্ছা ভালকে থাকক খাই বৈ আচ্ছা বেছি উৎপাত কৰিলে বেয়া আৰু এনেকে উৎপাত কৰে বৰ আচ্ছা আৰু আপুনি এতিয়া ফলটো চাই কি বুলি ভাবিছে পানীখিনি দেখিবলৈ কেনেকুৱা লাগিছে আপোনাৰ এইটো অসমত লৈ যাবলৈ পাৰিলে ভাল হয় তৰুণ ক'ব লাগিব এই বিষয়ে হয় নেকি এইটুকুৰা কাটি পেলাই যে উঠাই লৈ যাব পাৰি হয় আমাৰ মানুহৰ মানে তাকে পানীখিনি চাব ভাল পাৰিব তাৰপৰা কাৰেণ্টটো উৎপাদন হ'ব আমাৰ ঘৰে ঘৰে লাইটবিলাক জ্বলিব তাকে আপোনাৰ সিটো পাৰে আপোনাৰ এইটো কানাডা গতিকে হনুমান দাস জাপ এটা মাৰিলে যাব পাৰি তালৈ তাকে কি জুবিন এইটো এইটো মানে এটা খুব ভাল পিয়ানিষ্ট তেখেত হয় নেকি 200 বছৰ আগতে মৰিলে আচ্ছা পিয়ানো বজাই আছে এতিয়া তাৰ হেৰিটো ৰাখি নেখোলাটো কংকালটোৱে বজাই আছে তেখেতৰ মাত বোল নাই অকল বজাই থাকে তেখেত ইয়াত সকলোৱে জানে ইয়াত পোকৰ ধোৱা চিষ্টেম নাই মই কি কৰিলো পাকঘৰৰ পৰা মানে পোকৰ ধুবৰ কাৰণে গিলাচ এটা লৈ গলো মই নাচালো প্লাষ্টিকৰ গিলাচ বোলো পোকৰ ধুবলৈ কিবা এটা লাগিব তাত গিলাচটো লৈ গলো পোকৰ ধুইছো তাৰপিছত দেখিছো কিবা পোকৰ পৰা তেল ওলোৱা নিচিনা লাগিছে পিছত গম পালো সেইটো আমাৰ শ্ৰমিকে মানে অমলেট বনাবৰ কাৰণে বাটাৰ আনি থৈছিলে গিলাচটোত বাটাৰ আছিলে মই নাজানো ৰাছিয়ালৈ আহি মানে প্ৰথমবাৰ বাটাৰেদি পোকৰ আমি চব একেই মানুহ চব মই সেইকাৰণে লগুণডাল ছিঙি দিলো মই লগুণ ছিঙি পেলাই মই আঁঠুৱাত লগাই দিছো Oh my god, my petor na idala mo.
কি আছিলে অলপ দেৰি জানো মই কি আছিলে কিয় তেনেকুৱা কিবা এটা চিক্ৰেট আছে নেকি আপোনাৰ যিটো আপুনি আজি বাৰ্থডে দিনা ৰিভিল কৰিব বিচাৰিব চামথিং এনিথিং এনি কিবা বেলেগ ধৰণৰ যিটো মানুহে ভাবে যে হয় বুলি কিন্তু নহয় বা নহয় বুলি ভাবে হয় মই সদায় দুবাৰ হাগো সাধাৰণতে মানুহে এবাৰ হাগে মই সদায় দুবাৰ হাগো সেইটো হেল্ডি সেইটো মানে হেৰি মেডিকেলি দেট ইজ হেল্ডি বুলি কয় মই শুই উঠাৰ পিছত এবাৰ হ'ব লাগিব আৰু ৰাতি এবাৰ হ'ব লাগিব এইটো একো নাই বাৰু এইটো মাল খোৱাই গান আৰু যেতিয়া গানটো বনাইছিলো তেতিয়া ফুল মাল খাইছিলো এইবিলাক কোনো নকয় মই কৈ দিওঁ ৰাতি 3টা বজাত পোৱালি যাৰ লগুনে নাই নামত বামুণ এইটো লগুণ নাইতো নাইতো লগুণ নাইকিয়া বামুণ এইটো এইটো হ'লেও মোৰ হৃদয় ভাই বামুণ নহয় মই বামুণ নহয় কি এইটো গণক মই মানুহ গণক মই অকল মানুহ মানুহ তই জানো তই মানুহে নহয় তই এধাত কৈছ তই কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই তই এটা কৈছ নাই য়েছ আৰু তই এধাত এটা কৈছিলি যে জুবিন মানে তৰোৱাল হয় নহয় জুবিন মানে তৰোৱাল মিনিংটো তৰোৱাল এইটো সঁচা কথা মানে তই যি কথা ক যুগে যুগে মানুহে মানে কেলে ভালে ক বা বেয়াই ক কিন্তু খুব কম বেয়া ক ভাল বেছি ক মন্ত্ৰী এম এল এ বিলাক কেনেকুৱা মানে লেকচাৰ বেছি মাৰে একো কাম নকৰে মন্ত্ৰী এম এল এ চব পাপৰহে মাত্ৰ দেখিবৰে খাদ্য দেখাত খাদ্য টাইপ লাগেতো চব পেটলা হে ক্ষীণমিন মন্ত্ৰী এম এল এ ক'ব দেখিছেনে মন্ত্ৰী এম এল এ হোৱালে চব পেটটো ওলালে আৰু এনেকুৱা এটাই বাই মালটো খাই দিলেতো মন্ত্ৰী এম এল এ চব বাপৰহে মাত্ৰ পৰিৱৰ্তন শব্দটো শুনিবলে ভাল মই ভয় নকৰো মই কৈ দিওঁ হৈছে বাল এইডাল কেলা কেলা বুলি ক'লে যদি কল হয় আমি ক'লেনো কি ভুল হয় হয় নহয় আৰু এটা কথা আছে আমাৰ কুকুৰ এটা যদি শুই থাকে সেই কেলা বুলি নক'লে নুশুঠেই গতিকে এই শব্দটো লৈ কোনো হেৰি কৰি লাভ নাই জুবিন এজন শিল্পী মই তাকে ভাল পাওঁ এতিয়া নহয় যেতিয়া জুবিনে প্ৰথম সেই চুলিখন দীঘল কৰি গান গাই আছিলে তেতিয়াবা ভাল পাওঁ আৰু মই জুবিনে ক'ত কেলা কৈছে ক'ত কা কৈছে মোৰ দৰকাৰ নাই এইটো মোৰ এটা ভাল পায় আৰু বছ সেইটোৱে কথা হ'লতো আপুনি বিহু শিকাইছে বোলো সিদ্ধাৰ্থ কি দাদা বোলো চাদা মাৰ তাহাঁতি মানে চাদা বুলি নাভাবে তাহাঁতি ভাং বুলি ভাবে মৰকলটো আৰু জমিছে তাহাঁতি পটো ব কয় মোৰ চুটকেছো যেতিয়া খুলিলে চাদা টেমাটো পালে মোক কৈছে বুট মই বুটযোৰ খুলি দিছো সি আচলতে পুট বুলি কৈছে ন বুট মাকো ইপাতো খুলি দিছো মোক ফটকে মনত কৰিলে ইহঁতৰ পটো নাই এয়াৰপৰ্টত বহুত ঢেৰ ঘটনা হৈছে বেনি বেয়া বস্তু মই কাকো ল'বলৈ নকওঁ হেমন্ত দাই কয় তুমি ফটকে কৈ দিবা পাছত যদি আমাৰ দিগদাৰ হৈ যায় বুলি কয় বোলো নাই ওলাই যায় বোলো উপায় নাই মুখৰ পৰা ৰাখিব নোৱাৰো তথাপি আজিকালি তুমি নিজক বৰ কণ্ট্ৰল কৰিছা বহুত বেছি নোকোৱা আজিকালি এই কণ্ট্ৰভাৰ্চিৰ পৰা আঁতৰি থাকো আৰু যিমান পাৰো নীল আহিছে নীলৰ এটা গান বৈছো তাৰ চব গানবিলাক আজিকালি তেনেকুৱা হৈ গৈছে এতিয়া মই গালি পাইছো চব গান তেনেকুৱা হ'ব নালাগে মই আকৌ তাৰ এইটো গান ভাল পাওঁ চুমা কিবা এটা গান চুমা দিয়ে ই মোক মানে ষ্টুডিঅ'ত মোক কৈছিলে দাদা এইটো গান মই ৰিলিজ নকৰোঁ বোলে কিয় কৈছে কণ্ট্ৰভাৰ্চি হ'ব চুম্মা বুলি গাইছো বোলে তই ৰিলিজ কৰ যদি কোনোবা আহে মই প্ৰথম থিয় দিম তোৰ তাৰপিছত ক্ষমা খোজা নাই কৈ আছে যে আমাক কিয় একা শুয়া কৰিলে আই भाइयों बहनों
চাহ বেচা বেপাৰী কি ক'ব আৰু ভাইও মোদীনে কি কৈছিলে চাহে বেচিছিলে প্ৰাইম মিনিষ্টাৰ হ'ল গতিকে চাহ বেপাৰীয়ে সদায় চাহে বেচিব কিন্তু বেলেগ বেলেগ চাহ খুৱাই থাকিব লাল চাহ গাখীৰ চাহ আমুক চাহ তামুক চাহ অমিত শ্বাহটো আছেই সেইটোকো বেচিছে আমি ইয়াতো আহি আছো 1 ছেকেণ্ড এটা বাণিজ্যিক বিৰতি লৈছো আকৌ আহি আছো কিবা এটা কথা ক'বলগীয়া আছিল তেতিয়া আহি আছো এনেকুৱা এটা প্ৰাণীৰ নাম কওক যিটো আকাশত উৰি ফুৰে কিন্তু মাটিত পোৱালি দিয়ে কি বস্তু আকাশত উৰি ফুৰে কিন্তু পোৱালি দিয়ে মাটিত এয়াৰ হোষ্টেছ ঘৰলৈ আহিলে প্ৰায় আমি দেখো যে বিভিন্নজনে বিভিন্ন উপহাৰ আনে কিন্তু গছ পুলি আনিলে আপুনি অকণ বেছি ভাল পায় নহয় জানো কাৰণ গছ ভাল পাওঁ ভাল পাওঁ এইজোপা মোৰ এলবাম বুলি দি পঠালে প্ৰথমতে তাৰপিছত তাত তগৰ ফুলিলে আকৌ মই বোলো এলমন গছত তগৰ ফুলিছে